তেনেকৈ ৱৰ্ক ষ্টেচন মিনি কম্পিউটাৰ এইবিলাক ইয়াতে থাকিব ঠিক তেনেকৈ এইটো পাৰ্চনেল কম্পিউটাৰ কি বা তুমি কালি যেতিয়া এটা কম্পিউটাৰ কিনিব যাবা ঠিক আছে जो गाए दिल मेरा पर तुम सुन ना पाए हमारी बात ओए चुरा के दिल तेरा हम दूर भागे तेरे बिना वेलकम बैक माय अदर भिडिओ तो बहुत दिन धरी এটা PGDCR কোর্স কৰি আছিলোঁ মানে আমি গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পৰা তো এই বিদ্যাজ্যোতি ইনষ্টিটিউটত আৰু আজি মই সেই ভাইৰ মই একেলগে এডমিশ্যনটো লৈছিলোঁ তো কমপ্লিট হোৱা পৰ্যায়ত মানে আৰু 2-3মান ক্লাছ কৰিলে কমপ্লিট হৈ যাব তো এই আৰু আমি ইয়াতে কৰি আছিলোঁ আৰু ইয়াত ছাৰে মানে শিকায় আৰু ইয়াতে তো গোটেইখিনি দেখুৱাম আৰু ভিডিঅ'টো এনেকুৱা থুলমূল এটা ভিডিঅ' কাৰণ মই এই ভিডিঅ'ত ইউটিউবৰ লগত বেছি জড়িত হৈ নহয় বৰ্তমান বেছিকৈ মানে ভিডিঅ' দিয়া নহয় আৰু তো দেখুৱাই আছোঁ অলপমান চাওক ভিডিঅ'টো তো PGDCR কোৰ্ছ ভালেকেইটা কোৰ্ছ আছে মই গোটেইখিনি ছাৰৰ পৰা ল'ম আপোনালোকে চাব পাৰিব তো বন্ধু বান্ধৱীসকল এইখনেই হ'ল বিদ্যাজ্যোতি কম্পিউটাৰ এডুকেশ্যন ইনষ্টিটিউটখন তো এইখনেই হ'ল য'ত এই আমাৰ বেটলাইন গেটৰ ওচৰতে আছে তো ইয়াতে কৰি আছিলোঁ মই PGDCR কোৰ্ছখিনি তো সকলোখিনি দেখুৱাম আৰু ভিডিঅ'ত গোটেইখিনি চাওক ভিডিঅ'টোত আৰু ছাৰৰে পৰিচয় কৰাই দি আছোঁ ভিডিঅ'টোত অলৰেডি ক্লাছৰ ভিডিঅ' কিছুমান ক্লিপ মই এই ভিডিঅ'টোত থাকিব আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু শেষ পৰ্যন্ত চাওক আৰু উপভোগ কৰক ভিডিঅ'টো তো সময় মাৰিয়ে পাব আমাৰ ধনমণি বা বহি আছে ৰিচিপশ্যনেলিষ্ট একদম ছাৰ ইয়াত নাই যদিও ধনমণি বাইদেউ মানে কেনে আপোনাৰ কিমান দিনৰ পৰা আছে টোটেল একমাহমান মানে আমাতকৈ পাছতে আহিছে আপুনি আমি এডমিশ্যন লোৱাত বহুত পিছতে আহিছে আগৰ পৰা ষ্টুডেণ্ট হয় মানে কিন্তু কাৰ্যকাৰী মানে পাছত হৈছে ইয়াত আহি তো এয়া দেখি থাকক আৰু ভিতৰত গৈ আছোঁ ছাৰে ক্লাছ চলি আছে যেতিয়া আমাৰ ক্লাছ কৰিলে এই অলপ আগতে ছাৰে কিবা মানে অলপমান কৰি আছে তো বাকী দেখুৱাই আছোঁ ইনষ্টিটিউটখন ভিতৰৰ গোটেইখিনি আৰু ছাৰৰ কামখিনি হ'লে ছাৰৰ পৰা গোটেইখিনি জানিম আমি কি মানে ইনষ্টিটিউটখন কি মানে ল'ব পাৰে মানে কোৰ্ছ কেইটা ল'ব পাৰি গোটেইখিনি ছাৰে বিতংভাৱে বুজাই দিব আৰু হয় নহয় ছাৰ আৰু ছাৰৰ গোটেই ডিটেইলছখিনি ছাৰে দি দিব লগ পাছত দেখুৱাই আছোঁ এফালৰ পৰা ভিডিঅ'টো চাই থাকক আপোনালোকে ইয়াতে ডাটা কালেক্ট কৰি বিভিন্ন চ'ৰ্চৰ পৰা এইবিলাক কথা এইবিলাক কি ক'বা যে অভাৰভিউ কম্পিউটাৰৰ বিষয়ে ডিটেইলছৰ বিষয়ে ফাংচন কম্পিউটাৰ ঠিক তেনেকৈ এইটো ফাউণ্ডেশ্যন কি তেনেকৈ আহি আমি একদম লাষ্টৰ মেইন বস্তুবিলাক পাম যেনে ধৰা কীবৰ্ডৰ বহুত ভাগ আছে কিন্তু যিটো আমি অনলি কীবৰ্ড বুলি কওঁ কীবৰ্ড তেনেকৈ আমি পাম ঠিক আছে জেনেৰেশ্যন কোনটো জেনেৰেশ্যনত কি ইউজ কৰিছিল এই বস্তুবিলাক ইয়াতে থাকিব ঠিক তেনেকৈ ৱৰ্ক ষ্টেচন মিনি কম্পিউটাৰ এইবিলাক ইয়াতে থাকিব ঠিক তেনেকৈ এইটো পাৰ্চনেল কম্পিউটাৰ কি বা তুমি কালি যেতিয়া এটা কম্পিউটাৰ কিনিব যাবা ঠিক আছে আমি যদি কালি এটা কম্পিউটাৰ কিনিব যাওঁ কেনেকুৱা ধৰণৰ আমি প্ৰব্লেম ফেচ কৰোঁ যে মই কি বস্তু ল'ম কি বস্তু নল'ম হয়নে নহয় তো তাৰ কাৰণে ইয়াতে মই বস্তুবিলাক দি দিছোঁ যে এইবিলাক বস্তু আমাৰ দৰকাৰ হ'ব হাউ টু বাই যেনে মনিটৰ এটা লাগিব কেনেকুৱা ধৰণৰ চাইজৰ ভিতৰত ল'ম অপাৰেটিং চিষ্টেম কি আছে কোনবিলাক ল'ম ধৰ অপটিকেল ড্ৰাইভ কি যদি তোমাক দোকানীয়ে সুধে যে অপটিকেল ড্ৰাইভ লাগিবনে নাই তেতিয়া আমি কেনেকৈ গম পাম যে অপটিকেল ড্ৰাইভ কোনটো বস্তু এইটো ওলাই গ'ল সেইটোৰ কাৰণে ঠিক তেনেকৈ নেটৱৰ্ক কেবুলছ কি বস্তু এইটো নাজানে ঠিক তেনেকৈ আমাৰ ইয়াতে নেটৱৰ্কিং কি ঠিক সেইদৰে তোমাৰ ইয়াতে আৰু আহিব ইউনিটবিলাক প্ৰচেছিং ইউনিট কি এইটো ছবিবিলাক ডাটা ইনফৰমেশ্যন এইবিলাক ষ্টাডি কৰিবা তোমালোকে অফিচ এপ্লিকেশ্যন ছফ্টৱেৰ গোটেইবিলাক থাকিব তাৰমানে এই থিয়ৰিবিলাক জানিব লাগিব আমি অনলি তাৰমানে কি হয় যে মাত্ৰ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট বা এপ্লিকেশ্যন ছফ্টৱেৰকেইটা মানে প্ৰেক্টিকেলি ইউজ কৰাটো ডাঙৰ কথা নহয় কিন্তু আমি কম্পিউটাৰ হিষ্ট্ৰীটো যদি নাজানো এই কথাবিলাক যদি নাজানো আমি মানে আজৰি আৰু দ্বিতীয়তে কালি পৰহি যেতিয়া আমি কিবা এটা এক্সাম ফেচ কৰিম তেতিয়া প্ৰেক্টিকেলবিলাকৰ পৰা আমাক কুৱেশ্যন কৰিব আৰু লগতে এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰাও আমাৰ ওচৰত কুৱেশ্যন আহিব তো এইটো মই তোমালোকক চেণ্ড কৰিম যে VGA বোৰ্ড কাক কয় পাৱাৰ কানেকশ্যন কি এইবিলাক ডিটেইলছত চাবা তো এইখিনি তোমালোকক ক'ব লাগিব তোমালোক লগৰ লাগিব গতিকে মই এটা লিখি দিছোঁ কি ক'বা আমাৰ লাজ আজি দুখ চুখ নকৰবি আৰু শেষ আজিৰ পৰা তো আহিব লাগিব কেইদিনমান আৰু ইফালে আছে
পৰা ভিডিঅ'বিলাক বনাই আছোঁ আৰু সেই ক্লাছ যিহেতু ভাই আহিব দুদিনমান এইখনে বৰ্ড মানে যিবিলাক এই আমাৰ চি প্ৰগ্ৰামিঙৰ যেতিয়া ক্লাছটো হৈছিল ইয়াতে কৰিছিল ভিডিঅ' বনাই আছোঁ চাওঁ আৰু ক্লাছলৈ আহিলে প্ৰতিদিনৰ এটেণ্ডেঞ্চটো ইয়াত চহী কৰি থৈ যাব লাগে যে কোনদিন আহিছোঁ কোনদিন অহা নাই এইখন চালেই গম পাই যায় চাগে এবছৰীয়া যিটো কোৰ্ছ আছিল পি জি দিছে তো কমপ্লিট হৈ গ'ল তো ভাবিলোঁ আজি যিহেতু ভিডিঅ' বনাওঁৱেই মই ছাৰৰ ইনষ্টিটিউটখনৰ আজি ভিডিঅ' এটা ক্লিপ মই ইউটিউবৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰোঁ তো কি শিকিলোঁ ছাৰৰ লগৰ ছাৰৰ এই ইনষ্টিটিউটখনৰ পৰা মানে এবছৰীয়া কমপ্লিট হ'ল মোৰ কোৰ্ছটো মানে তো ভাবিলোঁ লাষ্ট দিন কাৰণে এটা ভিডিঅ' বনাওঁ আৰু ছাৰে সদায় দেখি থাকে যে ইউটিউবৰ লগতো মোৰ স্কুটিত থাকেই তাতে কয় যে ইউটিউবৰ কি এইবিলাক তো আজি এটা ভিডিঅ' বনাই দিওঁ ছাৰৰ কাৰণে আৰু প্ৰথমতে মই ছাৰৰ নামটো জানিলোঁ মানে মোৰ বন্ধু বান্ধৱীসকলক পাঠক মোৰ অভয়াপুৰী বজাৰত ঘৰ তো বিদ্যাজ্যোতি ইনষ্টিটিউট আমি 2011 চনৰ 4 ফেব্ৰুৱাৰীত ষ্টাৰ্ট কৰিছোঁ 11 চনৰ প্ৰথম আমাৰ অভয়াপুৰী পোষ্ট অফিচৰ কাষত আছিলে তাৰ পৰা আমি শিফ্ট কৰিলোঁ এতিয়া আমাৰ নতুন কেম্পাছ 2016 চনৰ পৰা বৰ্তমানলৈকে আমি অভয়াপুৰী বেটেলিয়নৰ কাষত যিটো ATM আছে ATMটোৰ কাষত আমি ইনষ্টিটিউট চলাই আছোঁ ভাল লাগিছে সকলোৱে মৰম দিছে আগবাঢ়ি আছোঁ টোটেল কেইটা মানে কোৰ্ছ মানে PGDCA ৰ বাহিৰে আমি PGDCA কোৰ্ছটো কৰাও ADCA বুলি কোৰ্ছ এটা আছে সেইটো কৰাও DCA আছে টেলি আছে নতুন ষ্টুডেণ্টৰ কাৰণে প্ৰাথমিক নলেজৰ কাৰণে আমি MS অফিচ বুলি কোৰ্ছ এটা আছে যিটোত আমাৰ বেছিক বস্তুবিলাক শিকোৱা হয় টেলি আছে আৰু নতুনকৈ আমি কিছুমান কোৰ্ছৰ প্লানিঙত আছে সেইবিলাক সময় সেইবিলাক আমি ভাবি ৰাখিছোঁ আগবাঢ়িম আৰু সকলোৰে ছাপোৰ্ট পালে আৰু এটা মানে ইউনিক দেখিলোঁ ইয়াত মানে বুকখন দিয়া হয় যে কোৰ্ছটো কৰিব গ'লে মানে চিৰিজ টাইপৰ মানে 5টা চিৰিজ টাইপৰ মানে 5খন মানে যি মই যদি PGDCA শিকিছোঁ তাৰ কাৰণে মোক 5খন বুক দিছে তো বাকীবিলাকতো এনেকুৱাই হয় নেকি আমি প্ৰতিটো কোৰ্ছৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীকে আমি এটা নোটছ প্ৰভাইড কৰোঁ কাৰণ নোটছটো বহুত ইম্পৰ্টেণ্ট এতিয়া ক্লাছ চলি থকা সময়ত যেতিয়া ষ্টুডেণ্ট এজন কিবা এটা অসুবিধাৰ সন্মুখীন হয় তেতিয়া তেওঁলোকক বেকআপ দিবৰ কাৰণে মই লগত থাকোঁ কিন্তু যেতিয়া ক্লাছটো শেষ পাব ঘৰত প্ৰেক্টিছ কৰিব বা চাকৰি কৰি আছে অফিচত কিবা এটা প্ৰব্লেম পাব তেতিয়া কোনে বেকআপ দিব গতিকে মই চেষ্টা কৰোঁ এটা তেনেকুৱা ধৰণৰ নোটছ দিব যাতে সেই সময়ত ষ্টুডেণ্টজনৰ কাষত মোৰ নোটছটোৱে মোৰ উপস্থিতিটো দিয়ে সি যাতে বিপদত পৰিলে সেইটোৰ পৰা সহায় পায় সেইখিনিয়ে ভাবি নতুন আৰু এক্সামটো হয় ছাৰৰ মানে পৰীক্ষা গোটেইখিনি কোৰ্ছ কমপ্লিট কৰাৰ পাছত এটা ছাৰ এক্সাম মানে প্ৰতিটো ইনষ্টিটিউটতে হয় ইয়াত সুকীয়া হয় নেকি অলপমান ছাৰ নাই ছেইমেই হয় এক্সামটোতো মানে বেলেগ ইনষ্টিটিউশ্যনৰ খবৰটো যদিবা মই নাজানিম কিন্তু আমি কি হয় আমাৰ ইনষ্টিটিউটখন হৈছে আপোনাৰ ৰাষ্ট্ৰীয় কম্পিউটাৰ সাক্ষৰতা অভিযান সংস্থা যিটো আমি RCS এডুকেশ্যন বুলি কয় শ্বৰ্ট ফৰ্মত এইটো আমাৰ হেড অফিচ হৈছে নাগপুৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আণ্ডাৰটেকিং হয় এইটো মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ তো আমি ক্লাছ কৰোঁ যেতিয়া কোৰ্ছটো কমপ্লিট হয় ষ্টুডেণ্টৰ অনলাইন এক্সাম এটা হয় আৰু এক্সামৰ পিছত তেওঁ চাৰ্টিফিকেটখন পায় আৰু এই চাৰ্টিফিকেটখনেৰে তেওঁ ভাৰতৰ যিকোনো ষ্টেটত এপ্লাই কৰিব পাৰে চাৰ্টিফিকেটখন অনলাইন ভেৰিফিকেশ্যন কৰিব পাৰিব তাত কেণ্ডিডেটৰ নাম অনলাইন চেক কৰিব পাৰিব গোটেইখিনি গতিকে চেষ্টা এটা চলাইছোঁ যাতে ষ্টুডেণ্টে কালি পৰহি গৈ জব এটাত এপ্লাই কৰিবলৈ গৈ মানে চাৰ্টিফিকেটখনৰ কাৰণে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয় তেওঁলোকে এটা কনফিডেঞ্চত যাতে এপ্লাইটো কৰিব পাৰে আৰু মোৰ এই চেনেলটোৰ তলৰ ডিছক্ৰিপশ্যনত ছাৰৰ নম্বৰটো দি দিম কোনোবাই যে কণ্টেক্ট কৰিব বিচাৰে মানে ক্লাছ কৰিব বিচাৰে ছাৰক কণ্টেক্ট কৰি আহি গ'লে হ'ল হয় ছাৰ আৰু ৰবিবাৰ আৰু ছেটাৰডে ফ'ৰ্থ ছেটাৰডে আমাৰ ক্লাছ অফ থাকে আৰু ছানডে অফ থাকে আৰু কিবা অনুষ্ঠান থাকিলে অফ থাকে অনুষ্ঠান বিশেষ কিবা ধৰক ফেষ্টিভেল শংকৰদেৱৰ তিথি বা দুৰ্গা পূজা বিহু তেনেকুৱা যিবিলাক চেলিব্ৰেট কৰা হয় তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত আমি অফ ৰাখোঁ লগতে জুবিন মোৰ বহুত ভাল ষ্টুডেণ্ট নামত ষ্টুডেণ্ট বাট আমি ফ্ৰেণ্ডো হয় আৰু আমি সদায় ফ্ৰেণ্ডলি থাকোঁ ক্লাছ কৰিলে গম পোৱা যায় ছাৰে ক্লাছ কৰি থাকে জুবিনকো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল থেংক ইউ ছাৰ কোৰ্ছটো কৰিলে সীমান্ত আছে আমাৰ মাজত এজন মোৰ ভাল ষ্টুডেণ্ট তেওঁলোকে মোক শুভেচ্ছা থাকিল আগবাঢ়ি যাওক আৰু এইটো কথা যে ক্লাছ থকা মানে মই আছোঁ এনেকুৱা নহয় ক্লাছ নাথাকিলেও মই প্ৰত্যেকজন ষ্টুডেণ্টক মই এইটো কথা কোৱা হয় তেওঁলোককো কৈছোঁ যে যিকোনো ধৰণৰ অসুবিধা হ'লে কেতিয়াবা কম্পিউটাৰ সম্পৰ্কে মোক জনালে হ'ল মোৰ কেপাচিটিত থকা যিমানখিনি থাকে মই সদায় আছোঁ সদায় ছাপোৰ্ট থেংক ইউ ছাৰ তো এইখিনি আছিল ভিডিঅ'টো তো এয়া আজিলৈ বাই বাই